এতিয়া সন্ধিয়া হৈছে আৰু মই এতিয়া মানে সন্ধিয়া গৰখীয়া সকাম খাবলৈ আহিছিলোঁ। গৰখীয়া সকাম খাবলৈ আহি মানে খুৰীহঁতৰ ঘৰত সোমালো। খুৰীয়ে ক'লে চাহ অকণ বনাগে আৰু এতিয়া মই চাহ বনাবলৈ যাম। গাখীৰ চাহ আপোনালোকে চাই থাকিব দেই। চাহখিনি গৰম কৰি দিছোঁ। এতিয়া গাখীৰ আছে, এইখিনি গাখীৰ লগত চাহ বনাম। ইমান গৰম পৰিছে। চাহ বনোৱাৰ মাজতে মই এইপিনে নেমু অকণ বাতি এটাতে চেপি মানে নেমু চৰবত অকণ খাই লওঁ বুলি ভাবিলোঁ। এইপিনে নেমু চৰবত অকণ খাই লৈ মানে চাহ এফালে গৰখীয়া সকাম খাবলৈ আহি মই মানে চাহ বনোৱাত লাগি গ'লোঁ। তাৰপিছত মানে গুৰখিনি কাটি ল'লোঁ। গুৰখিনি কাটি লৈ তাৰপিছত সেই চাহৰ চচটো যিহেতু উঠাই থৈছিলোঁ, চাহৰ চচটো পানী দিবলগীয়া হ'ল। এয়া পানী উতলি আছিলে বকবককৈ, তাতে দিলোঁ চাহপাত, গাখীৰ চাহ, তাৰপিছত মানে গাখীৰ দি দিছোঁ। গাখীৰখিনি ফাটিলে। হৈ গ'ল। গাখীৰখিনি অকণমান গৰম হৈছিলে দেই হ'বলা, সেইকাৰণে অকণমান ফাটিলে। হ'লে একো নাই, ধুনীয়া হ'ব। এইপিনে মোৰ এইফালে চাহ ৰেডি হৈ গ'ল, মানে চাহ বনাই হৈ গ'ল। চাহৰ ৰংটো ভালেই উঠিছে বাৰু, মানে অকণমান গাখীৰকণ ফাটিছে যদিও চাহকণ খাবলৈ ভালেই হ'ল। তাৰপিছত মানে মোক খুৰীয়ে মাতি আছিলে গৰখীয়া সকাম খাবলৈ দেৰি হ'ব যিহেতু, সেইকাৰণে ইয়াত চাহকণ খাই আছিলে। এইপিনে গৰখীয়া সকাম খালোহি প্ৰসাদ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই।